তো হেল্ল' ফ্ৰেণ্ডছ, মই সৰ্বানন্দ আৰু বৰ্তমান মই আছোঁ বিন্ধাকটা ঘাটত। চাওক ভালদৰে। আৰু যোৱাকালি ৰাতি মই ফ্ৰেণ্ডৰ ঘৰত যাব দিনতে থাকিলোঁগৈ আৰু এইমাত্ৰ আহি পালোঁগৈ ইয়ালৈ বিন্ধাকটা ঘাটলৈ। আৰু এতিয়া মই যাম দধিয়ালৈ যামগৈ ফেৰীত, আৰু ফেৰীবিলাকেই আগত আছে, ভালদৰে দেখুৱাম। এবাৰ চাই লওক বিন্ধাকটা ঘাটখন, আৰু সেইটোৱে ভাল। তো এইখন ফেৰীতে যামগৈ মই দধিয়ালৈ, মানে মোৰ গাঁৱলৈ। আৰু এইবিলাক চব কোঠা, দলং বনাব চাগে। সিপাৰত আছে ঘৰ দুৱাৰ, মানুহ এভৰিথিং আছে, সেইকাৰণে কাৰেণ্ট জাৰেণ্টো দিয়া আছে। আৰু নাও আছে, ইয়ালৈ আহিব চাগে মানুহবিলাক, নাৱত উঠি আছে। আৰু এইখন হৈছে মানে মেইন নদীটো নহয় সেইটো, হ'লেও মেইন নদীটো আগত আছেগৈ, হ'লেও ইয়াত মাজত নদী এটা মানে থাকিলেগৈ। আৰু এইখন হৈছে বিন্ধাকটা ঘাট। ইয়ালৈ বহুতবাৰ আহিছোঁ বাৰু আগতে, কিন্তু বহুত দিন হ'ল নহা। আৰু অকণমান বহুতো ডিফাৰেঞ্চ হ'লগৈ, আগত যেনেকৈ আছিলে এতিয়া নাই। ইয়াত মথাউৰি বান্ধিছে চাওক, আৰু যাতে পানী সোমাব নোৱাৰে দেখুৱাই আছোঁ অকণমান ইয়াৰ পৰিৱেশ। আৰু সেইটোৱে ঘৰ, সেইবিলাকত ঘৰ আছে। আৰু ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আছে আৰু সেই তাত এটা মথাউৰি আছেগৈ, সেই তাত আগত আপোনালোকে দেখিছে নাই বাৰু, আগত আছেগৈ। আৰু সেই ৰাস্তা দি ক'ত যায় জানো, ইয়াৰ পৰা গ'লে মানে নাজানো ইমানখিনি, ইয়াৰ পৰা দূৰ ক'ত যায়। আৰু সেইটোৱে তো এনেদৰে এতিয়া ঘৰলৈ যাব লাগিবগৈ দধিয়ালৈ, ইয়াত ফেৰীত উঠিব লাগিব। আৰু সেই তাত আগত কিবা দলং বনাব নেকি, দলং বনাবই চাগে, আৰু কোঠা চোঠাবিলাক দিছেগৈ। আৰু সেই আগত ঘৰ আছে, ইয়াত এখন ডাঙৰে হৈছেগৈ আৰু নদী সেইটো আগত নাও চলাই আছেগৈ, পাৰ কৰাইছে। আৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ আগত আমাৰ য'ত যাম মানে ফেৰীবিলাক আছেগৈ। আৰু JCB আছে, ইয়াত ঘৰ আছে, দোকান চোকানো আছে বঢ়িয়াকৈ। আগত বহুত ঘৰ আছেগৈ, আপোনালোকক চাওক, কাৰেণ্ট চাৰেণ্টো দিছেগৈ। তো এতিয়া এনেকৈ বিন্ধাকটা আৰু চাবক বাবাই টাটা দি দধিয়ালৈ, আৰু ফেৰীতে আপোনালোকে ফেৰীতে মই টকা দিব লাগিব বাৰু। তো ভিডিঅ'টো ইমানতে শেষ হ'বগৈ, কাৰণ সকলো দেখাই থাকোঁ তেন্তে বহুত দীঘলীয়া হৈ যাবগৈ, মানে তেতিয়া কোনে চাব। আৰু অতি সোনকালে জুনিয়ৰলৈ যাব লাগিবগৈ, কাৰণ কলেজো খুলিব বোলে। কলেজ নহয়, হায়াৰ ছেকেণ্ডেৰী স্কুল হয়, তথাপি কৈছোঁ, আৰু 12ত পঢ়িছোঁ যেতিয়া। আৰু সেইটোৱে, যদি ভিডিঅ'টো যায় অকণমান হ'লেও ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ, আৰু যোনে যোনে নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। এতিয়া মই অকণমান চলাওঁ, চলাব নিদিয়ে, বাইক নহয় বোলে। আৰু মই বহুত ফেৰী ক'লোঁ, যদি ফেৰী নহয় পেৰী বুট বা পাইজাৰ যি হওক, মানে অকণমান ভুল হ'ব পাৰে, মানে ভুল হ'ল চাগে, আপোনালোকে শুধৰাই দিব কমেণ্ট বক্সত। আৰু স্পেচিয়েলি থেংক ইউ এণ্ড মিছ ইউ হকি, লগ পাই আছোঁ অতি সোনকালে, মানে অকণমান দেৰি হ'বগৈ। আৰু সকলোকে লাভ ইউ অল, সেইটোৱে।